পুনৰবাৰ জিতু গগৈ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকক দেখাব বিচাৰিছো ভাতৰ পৰা কেনেকৈ পকৰি প্ৰস্তুত কৰা হয়। কি কি সামগ্ৰী মই দিম সেয়া আপোনালোকক দেখাম। আপোনালোকে চাওক আৰু আপোনালোকৰ যি থাকি যোৱা ভাত তাৰ পৰা আপোনালোকে সেই পকৰি প্ৰস্তুত কৰি পেলাই খাব পাৰিব, বহুত ভাল লাগে। যদিহে এই ভিডিঅটো আপোনালোকৰ ভাল লাগে তেন্তে লাইক, কমেন্ট, শ্বেয়াৰ, সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, এয়া আপোনালোকক মই দেখুৱাইছো, এয়া হৈছে ভাত। এই ভাতটো আমি কি কৰিম, মিক্সাৰ গ্ৰাইণ্ডাৰত দি পেলাই পেষ্ট কৰিম। ইয়াৰ পিছত ইয়াত এয়া কাটা মই নৰসিংহ পাত লৈছিলো, কাটি পেলাই লৈছো। তাৰ পিছত এয়া আছে কেঁচা জলকীয়া, পিঁয়াজ, চপ কেইটামান লৈছো আৰু ক'লা জিৰা লৈছো। এই গোটেইখিনি মিহলাই ল'ম। এইটো আমি প্ৰথমতে ভাতৰ পেষ্টটো বনাই লওঁ। আহক আমি ভাতৰ পেষ্ট বনাই লওঁ। এয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত মই এতিয়া ভাতকেইটা পেষ্ট কৰি লওঁ। এয়া মই পেষ্ট কৰা হৈ গ'ল। এয়া চাওক আপোনালোকে, মই ভাতৰ পেষ্ট কৰিছোঁ। বস্তুটো একেবাৰে টোটেলি গুড়া হৈ যাব লাগিব। এতিয়া মই এই পেষ্টখিনি আগতেও অলপ কৰি থৈছিলোঁ, তাৰ লগত একেলগতে মিলাই দিছোঁ। চাওক আপোনালোকে, ইয়াত আপোনালোকে পিঠাগুড়ি নহ'লে বা বেচন অলপ মিলাই দিব, তেতিয়া আৰু ধুনীয়া হ'ব। বন্ধুসকল, এয়া চাওক, মই এতিয়া ইয়াত অলপমান বেচন মিলাই দিম। এয়া বেচন মিলাইছোঁ, চাওক। অলপ বেচন দিব, যাতে বস্তুটো খালে গম নাপায়। সেইবাবে মই ইয়াত বেচন দিছোঁ। ইয়াত বেচন দি এনেধৰণে সানিব ভালদৰে, তেতিয়া খালে গম নাপাব এইটো কি হয়, বেচনৰ পকৰি নে ভাতৰ পকৰি ধৰিব নোৱাৰিব। অলপ দি দিলে, অলপমান দিব, বেছি নিদিব। বস্তুটো ভালদৰে সানি ল'ব। এতিয়া মই ইয়াত সকলোখিনি বস্তু দি যাম, আপোনালোকে চাই যাওক। এয়া নৰসিংহ পাত দিছোঁ, তাৰপিছতে মই দিছোঁ এয়া পিঁয়াজ, তাৰপিছতে দিছোঁ জলকীয়া, তাৰপিছতে দিছোঁ চপ, তাৰপিছত দিছোঁ ক'লা জিৰা। এই সকলোখিনি দিয়াৰ পিছত এতিয়া মই ইয়াত সানিম। এয়া চাওক সানিছোঁ কেনেকৈ। তাৰপিছত আমি দিম ইয়াত ব্লেক চল্ট, অৰ্থাৎ ক'লা নিমখ। তাৰপিছতে দিম আমাৰ যিটো ঘৰুৱা নিমখ সদায় ব্যৱহাৰ কৰি থাকোঁ, সেই নিমখটো দিম সোৱাদ অনুযায়ী। আপোনালোকে এইটো এনেধৰণে সানি ল'ব। সানি দিব, সম্পূৰ্ণ হোৱাগৈ নাই, আৰু অকণ বেচন লাগিব, নহ'লে ভাল নালাগিব দেখিবলৈ। এতিয়া মই ইয়াত ব্লেক চল্ট দিম। ব্লেক চল্টটো টেষ্টৰ বাবে দিব, ধুনীয়া লাগিব দেখিবলৈ, খাই টেষ্ট পাব আপোনালোকে। ইয়াৰ এটা গোন্ধ এটা ওলায়, সেইবাবে দিয়া হয়। এতিয়া মই এয়া দেখিছে সোৱাদ অনুযায়ী নিমখ দিম। ক'লা নিমখ দিয়াৰ উপৰিও আমি সদায় যিটো নিত্য ব্যৱহাৰৰ নিমখ, সেইটো দিয়া হয়। এয়া হৈ গ'ল সম্পূৰ্ণ। এতিয়া আমি ইয়াত এইটো পেষ্টটো ধুনীয়া হৈ গ'ল। ইয়াত আপোনালোকে যদি আপোনালোকৰ কালাৰ লাগে তেতিয়াহ'লে অকণমান কাশ্মীৰী মিৰ্চ দি দিব, ৰঙা হ'ব। কিন্তু আমি ইয়াত নিদিওঁ, যিহেতু আমাৰ ঘৰত জলকীয়া নচলে বুলি কৈছিলোঁ, সেয়েহে গতিকে এনেধৰণে বনাইছোঁ। আহক এতিয়া মই এয়া সম্পূৰ্ণ হৈ গ'ল, মিহলাই ল'লোঁ এই গোটেইখিনি। গতিকে মই এতিয়া আপোনালোকক কেনেকৈ বনাম সেইখিনি দেখাবলৈ লৈ গৈছোঁ। আহক, এয়া মই গেছ জ্বলাইছোঁ, কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো কিছু সময় গৰম হ'বলৈ দিওঁ, তাৰপিছত আমি ইয়াত মিঠাতেল দিম। মই এয়া মিঠাতেল ঢালিছোঁ। মিঠাতেলখিনি অকণমান গৰম হৈ ল'বলৈ দিব, অলপ সৰহকৈ দি দিছোঁ। এয়া মই, আপোনালোকে দেখিছে তেল গৰম হৈ গৈছে। এতিয়া মই ইয়াত অকণকৈ দি যাম।
বৰ সুন্দৰ টেষ্ট হয়। অকণমান সময় সিজিবলৈ দিওঁ। চাব সিজিছে কি নাই। দেখিছে, এতিয়া লুটিয়াই দিছোঁ অকণমান সময়। এয়া দেখিছে, লুটিয়াই দিছোঁ। কালাৰটো অকণমান ৰঙা হোৱা নাই, কিয়নো আপোনালোকে যদি ইয়াত পাউডাৰ দিয়ে, জলকীয়া পাউডাৰ, তেতিয়া ধুনীয়া এটা ৰঙা হ'ব। কিছু সময় আৰু ৰাখিব লাগিব। তাৰপিছতে আপোনালোকে এয়া চাওক, নৰসিংহ পাত, জলকীয়া ওলাই আছে। এয়া চাওক, আপোনালোকে দেখিবলৈ পাৰিছে, এয়া ৰঙা হৈ গৈছে, কিছু কালাৰ আহি গৈছে। চ' আপোনালোকে ভালদৰে ভাজিলে ৰঙা হৈ যাব, কালাৰটো আহি যাব। এতিয়া এনেদৰে আমি গোটেইখিনি বনাই লওঁ। তাৰপিছত পুনৰ আপোনালোকক বাকীখিনি মই শেষৰ ফালে লগ ধৰিম। চ' এতিয়া এয়া দেখিছে আপোনালোকে, এইখিনি এতিয়া মই চাকি উলিয়াই লওঁ। চ' মই এতিয়া এয়া কালাৰ আহি গৈছে, উলিয়াই পেলাই মই এতিয়া অকণমান দেৰিৰ কাৰণে ৰাখি থ'ম। হৈ গ'ল এয়া ভাতৰ পকৰি। এতিয়া মই আমাৰ যিজন অতিথি, অৰ্থাৎ মই মাতিছিলোঁ মোৰ পকৰি খাবৰ কাৰণে, এয়া চ' সেইজন এইজন, এয়া দেখিছে, তেখেতৰ চেহেৰাটোকে গম পোৱা গৈছে তেখেতে কিমান মনে খায়। বন্ধুসকল, ইমান পৰে আপোনালোকে দেখিলে মই কেনেকৈ ভাতৰ পৰা পকৰি বনালোঁ। যদিহে মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কোনোবা নতুনকৈ আহিছে মোৰ এই চেনেলটোলৈ, তেতিয়াহ'লে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।